নমস্কাৰ বন্ধুসকল। আজি মই ডায়েৰীৰ ওপৰত কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ডায়েৰী আমাৰ শ্ৰেষ্ঠ বন্ধু, ডায়েৰী লিখাটো এটা ভাল অভ্যাস। এনেকুৱা ধৰণৰ কথাবিলাক আমি সৰুৰে পৰাই শুনি আহিছোঁ বা পঢ়ি আহিছোঁ, নহয় জানো? গতিকে কি কাৰণতনো ডায়েৰী লিখাটো এটা ভাল অভ্যাস, সেই বিষয়ে মই কিছু নিজস্ব মতামত ব্যক্ত কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজি আমি ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম। আচলতে ডায়েৰী এখন জীৱন বুৰঞ্জী বুলিও অভিহিত কৰিব পাৰি। যদিহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত একাধাৰে তেওঁৰ জীৱনৰ কৰ্মৰাজিক ডায়েৰীত লিপিবদ্ধ কৰি যায়, তেতিয়াহ'লে সেই ডায়েৰীখন তেওঁৰ জীৱনৰ বুৰঞ্জী ৰূপেও অভিহিত হ'ব পাৰে। যেনে ধৰক এগৰাকী বিখ্যাত মানুহ, এতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ কথাকে ধৰোঁ। তেওঁৰ দিনলিপিখনৰ পৰা আমি বহু ধৰণৰ ভাল কথা জানিব পাৰোঁ। তেওঁ দিনটোত কি কামত ব্যস্ত আছিলে, বা কি আলোচনীৰ কাম কৰিছিলে, কেনেকুৱা ধৰণে লিখা মেলা কামবিলাক কৰিছিলে, সেই কথাবিলাক আমি যি ধৰণে তেওঁৰ দিনলিপিৰ পৰা জানিব পাৰোঁ। আচলতে আমি প্ৰান্তিক মেগাজিনখন হয়তো চাগে বহুতে পঢ়িছে। প্ৰান্তিকত চোৱাকৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ দিনলিপিখন মই পাইছিলোঁ, তাত প্ৰকাশিত হৈছিলে। গতিকে সেইখিনি পঢ়িও মোৰ ভাল লাগিছিলে। তেনেকুৱা ধৰণে মই ভাবোঁ যে এখন ডায়েৰী জীৱন বুৰঞ্জী হিচাপে পৰিগণিত হ'ব পাৰে। আৰু বাৰু আমি এজন ডাঙৰ ব্যক্তি তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ডায়েৰীখন যথেষ্ট মূল্যৱান হিচাপে আচলতে পৰিগণিত হ'ব পাৰে। কিন্তু মৃত্যুৰ পিছৰ কথালৈ নাযাওঁ বাৰু। কিন্তু আমি সাধাৰণতে দৈনন্দিন জীৱনত যদি ডায়েৰী লিখাটো আমি সদায় কৰোঁ, তেতিয়াহ'লে তাৰ ফলতনো কেনেকুৱা ধৰণে উপকৃত হ'ব পাৰোঁ বা কি লাভ হ'ব পাৰে, সেই বিষয়ে আজি কিছু কথা আলোচনা কৰিম। আচলতে হৈ যোৱা যিকোনো কামৰে নিৰ্দিষ্ট দিন তাৰিখবিলাক আমি দিনলিপিত লিপিবদ্ধ কৰোঁ। যিকোনো কাম এটা মই ধৰক কৰিলোঁ, সেই কামটো কোন সময়ত বা সময়টো সঠিক নিদিলেও আমি কোনদিনা কৰিছিলোঁ সেই বস্তুটো যিহেতু ডায়েৰীত লিপিবদ্ধ হৈ থাকে, গতিকে আমি যিকোনো সময়ত সেই কথাটো মনত পেলাবলৈ হ'লে মানে পিছত ডায়েৰীখন চাই আমি সেইটো কথা মনত অতি সহজতে উলিয়াব পাৰোঁ বা মনত পেলাব পাৰোঁ। গতিকে তেনেকুৱা ধৰণে আৰু ধৰক কৰিবলগীয়া আমাৰ দিনটোত কি কাম আছে, কৰিবলগীয়া কাইলৈ আমি কি কৰিম, এনেকুৱা ধৰণৰ যিখিনি কথা, সেইখিনি বস্তু আমি আগতীয়াকৈ চিজিল লগাব বিচাৰিলে, কাইলৈ মই কি কৰিম তাৰ পৰিকল্পনা কৰিব বিচাৰিলে, মই ভাবোঁ যে ডায়েৰী লিখাটো অতি জৰুৰী আৰু তাৰ ফলত আমাৰ যথেষ্টখিনি সুবিধা হয়। আৰু আজিৰ দিনটোত মই কি কাম কৰিলোঁ, সেই কামখিনিৰ খতিয়ানটো থাকেই। আকৌ কাইলৈ মই কি কৰিম, কাইলৈ দিনটোৰ পৰিকল্পনাখিনিও ডায়েৰী লিখিলে নিজে স্বতঃস্ফূৰ্তভাৱে হৈ যায় বুলি মই ভাবোঁ। আৰু যিসকল লোকে লিখা পঢ়া কৰি আচলতে ভাল পায়, লিখি কিবা এটা দিনটোত লিখিলে সাৰ্থক হ'ল বুলি ভাবে দিনটো, বা কিবা কিতাপ এখন পঢ়ি ভাল লাগিলে, কিতাপখন পঢ়ি দিনটো মানে ভালকৈ যোৱা বুলি ভাবে, তেনেকুৱা লোকসকলৰ কাৰণেও কেতিয়াবা এনেকুৱা হয়, অতি বেছি ব্যস্ততা আহি গ'লে কোনোবা দিনা হয়তো কিবা এটা লিখিব নোৱাৰিলে তেওঁ, বা কিতাপত সময় দিব নোৱাৰিলে, তেতিয়া ৰাতি ভাত খোৱাৰ পিছত যেতিয়া শুবলৈ যোৱাৰ আগত ডায়েৰীখন যদি লিখি শুৱে, তেতিয়াহ'লে মানে দিনটো কিবা নহয় কিবা এটা কৰিলোঁ, যি নহওক লিখা অভ্যাসটোও থাকিলে, ডায়েৰীখন লিখিলোঁ, আৰু মানে দিনটোত কি কৰিলোঁ সেই বস্তুখিনি ধৰি ৰাখিলোঁ। গতিকে মনটোত অলপ হ'লেও মানে সান্তনা ল'ব পৰা যায় যে ভাল লাগে মই ডায়েৰীখন লিখি শুবলৈ গ'লোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু পুৰণি সুঁৱৰি আমি যিটো আনন্দ পাওঁ, সেই আনন্দটো মই ভাবোঁ বেলেগ ক'তোতে ইমান সহজতে বিচাৰি পোৱা নাযায়। আমি ডায়েৰীৰ পাতত পুৰণা দিনবিলাক যেতিয়া বিচাৰি চাওঁ, তাৰপিছত পুৰণা দিনবিলাকৰ স্মৃতি সুঁৱৰি অতি বেছি আনন্দিত হৈ পৰোঁ। যেতিয়া পুৰণা বহুত বছৰ আগৰ ডায়েৰী এখন হাতত তুলি লওঁ, মই নিজস্ব অনুভৱৰ কথা কৈছোঁ। মই নিজেও যোৱা 8-9 বছৰ ধৰি 2011 চনৰ পৰা কণ্টিনিউৱাছলি লিখি আছোঁ ডায়েৰী। আৰু মই 2004 চনত এবাৰ ডায়েৰী লিখা আৰম্ভ কৰিছিলোঁ। তেতিয়া ক্লাছ 6
5 মানত আছিলোঁ হয়তো সৰুতে কিতাপত পঢ়িছিলোঁ ডায়েৰী লিখিব লাগে দিনলিপিৰ বিষয়ে এটা পাঠ আছিলে আমাৰ আৰু অসমীয়া কিতাপত সেই পাঠটো পঢ়ি মই আকৃষ্ট হৈছিলোঁ ডায়েৰী লিখিবলৈ কেনেকৈ লিখে খুব ভালকৈ নাজানিছিলোঁ কিন্তু দিনটোত কি কৰোঁ ৰাতিপুৱা চাহ খোৱাৰ পৰা ভাত খোৱাৰ পৰা সকলোখিনি লিখিছিলোঁ ক্লাছ কেইটা পিৰিয়ড হ'ল স্কুলত কোন বাইদেৱে পঢ়ালে সেই বস্তুখিনি 2004 চনত মই কেইমাহমান মাত্ৰ লিখি তাৰপিছত এৰি দিলোঁ সৰু আছিলোঁ তেতিয়া মনটো চঞ্চল হৈ থাকে মানে সদায় কণ্টিনিউ কৰিবলৈ মন নগ'লে চাগে তেনেকুৱা কিবা কাৰণত বন্ধ হৈ গ'ল কিন্তু আজিও মানে মোৰ সেই দুখটো থাকি গ'ল যে মই কিয় কণ্টিনিউ নকৰিলোঁ এতিয়াও সেই হাইস্কুলীয়া দিনৰ যিকেইটা দিনৰ স্মৃতি তাত মই ধৰি ৰাখিছোঁ সেইকেইটা পঢ়ি আজিও মই ৰোমাঞ্চিত হওঁ আচলতে হাইস্কুলীয়া দিনৰ কথাই সুকীয়া সেইটো সময়ৰ দিনবিলাক কোনেও পাহৰিব নোৱাৰে আৰু সেই ডায়েৰীখন যেতিয়া পঢ়োঁ সেইখিনি কথা মোৰ বেছি সজীৱ হৈ উঠে চকুৰ আগত হেৰাই যোৱা দিনবোৰ যেন আকৌ তাৰ মাজত সোমাই গৈছোঁ তেনেকুৱা লাগে গতিকে মই ভাবোঁ মানে দিনটোৰ ব্যস্ততাৰ মাজতো আমি অকণমান সময় উলিয়াই ডায়েৰীখন লিখিব পাৰোঁ যদি বহুখিনি মানসিক শান্তি পোৱা যায় গতিকে আৰু মানে ডায়েৰীখনেই এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা মানে আমি স্পষ্টভাৱে মনৰ কথাবিলাক কোনো ধৰণৰ লোকঢাক নকৰাকৈ সম্পূৰ্ণ স্পষ্টভাৱে অনুৰূপভাৱে আমি যিকোনো ঘটনাক আমি তাত প্ৰতিফলিত কৰিব পাৰোঁ লিপিবদ্ধ কৰি ৰাখিব পাৰোঁ এতিয়া বহুতে কবিতা বা গল্প এটাতো তেনেকুৱা ধৰণে জীৱনত ঘটা যিকোনো সময়ৰ ঘটনাক লিপিবদ্ধ কৰিব পাৰে কিন্তু সেয়া আওপকীয়াকৈ হয় আৰু সেয়া খন্তেকীয়া কিছু সময়ৰ স্মৃতিহে আমি তাত ধৰি ৰাখিব পাৰোঁ কিন্তু দিনলিপিত আমি স্পষ্টভাৱে অনুৰূপভাৱে কথাটোক সম্পূৰ্ণ নিজে যি ধৰণে বিচাৰোঁ সেই ধৰণে আমি ব্যক্ত কৰিব পাৰোঁ আৰু সেইখিনি পঢ়ি পিছত মাদকতা লাভ কৰিব পাৰোঁ বা সোঁৱৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ মই ভাবোঁ মানে ডায়েৰী লিখা কামটো সকলোৰে বাবে আচলতে উপকাৰী বুলিয়ে পৰিগণিত হ'ব যদি আকৃষ্ট হয় ডায়েৰী লিখাটোৰ প্ৰতি কাৰণ মই ব্যক্তিগতভাৱে খুব ভাল পাওঁ ডায়েৰী লিখা কামটো সৰুৰে পৰাই ডায়েৰীখনক নিজৰ বন্ধু বুলি ভাবি আহিছোঁ হয় এনেকুৱা হয় মানে নিজৰ বেষ্ট ফ্ৰেণ্ড থাকে কাৰোবাৰ একদম প্ৰিয় বান্ধৱীগৰাকী বা প্ৰিয় বন্ধুজনক বা নিজৰ মাৰ সৈতে যিমান ফ্ৰেণ্ডশ্বিপ থাকিলেও বহুত ভাল বন্ধুত্ব থাকিলেও এনেকুৱা কিছুমান কথা হয়তো ক'ৰবাত ৰৈ যায় যিটো কথা ক'বলৈ মানে মানসিকভাৱে প্ৰস্তুত হ'বলৈ অলপ সময় লাগে বা ক'বলৈ হেচিটেশ্যন ফিল হয় তেনেকুৱা ক্ষেত্ৰত ডায়েৰীখনেই আচলতে প্ৰকৃত বন্ধু যাক সকলো কথা খোলাকৈ ক'ব পাৰি স্পষ্টভাৱে ক'ব পাৰি গতিকে মই ডায়েৰীৰ বিষয়ে নিজস্ব মনোভাৱখিনি আপোনালোকৰ আগত আজি ব্যক্ত কৰিলোঁ বাকী আৰু বেছি আজিলৈ নকওঁ ইমানতে সামৰিছোঁ ইমান সময়ে ধৈৰ্য ধৰি মোৰ এই ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিলৈ আহিছোঁ